আত্মসহায়ক গোটৰ মহিলাসকললৈ ডাঙৰ খবৰ। চৰকাৰৰ পৰা পাব হাজাৰ হাজাৰ টকা। অসম চৰকাৰে ৰাজ্যৰ প্ৰতিটো আত্মসহায়ক গোটক 10,000 টকাকৈ প্ৰদান কৰিব। এই 10,000 টকাৰ ভাল ব্যৱহাৰ হ'লে চৰকাৰে পুনৰ 25,000 টকাকৈ দিব বুলি উল্লেখ কৰিছে। লগতে ৰাজ্য চৰকাৰে অৰুণোদয় 2 নং আঁচনিত 27,54,000 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। কামৰূপ মহানগৰত 17,700 নতুন হিতাধিকাৰী সৃষ্টি কৰা হৈছে। এতিয়াও যিসকল মহিলা অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকক অৰুণোদয় তৃতীয়ত অন্তৰ্ভুক্ত কৰা হ'ব বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও আয়ুষ্মান কাৰ্ডৰ জৰিয়তে একোজন হিতাধিকাৰীয়ে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সুবিধা লাভ কৰিব। অৰুণোদয় দ্বিতীয়ৰ পিছত ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব। লগতে CMAY আঁচনিৰ জৰিয়তে ৰাজ্যত 1 লাখ নতুন চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব। উল্লেখ্য যে এই সপ্তাহৰ ভিতৰত চৰকাৰে মাইক্ৰ' ফাইনেন্সৰ ঋণ পৰিশোধ কৰিব বুলি ঘোষণা কৰা হৈছে। মাইক্ৰ' ফাইনেন্সৰ ঋণ গ্ৰহণ কৰা প্ৰতিগৰাকী মহিলালৈ চৰকাৰে আহ্বান জনাইছে যে ইয়াৰ পিছত তেওঁলোকে যিসমূহ ঋণ ল'ব সেই ঋণ নিজে পৰিশোধ কৰিব লাগিব। ইতিমধ্যে চৰকাৰে ঋণ মাফ কৰাৰ নামত চৰকাৰী ৰাজকোষৰ 12,500 কোটি টকা ব্যয় কৰিছে।